মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ এটি পাঠ আগবঢ়াব বিচাৰিছো। এই পাঠটিত বিশেষকৈ আমি ব্যৱহাৰ কৰা আমাৰ কাপোৰ, যি আমি ঠাণ্ডাত শীত তাপৰ পৰা ৰক্ষা পাবৰ পৰা আমি ব্যৱহাৰ কৰোঁ, আৰু আমাৰ লজ্জা নিবাৰণৰ বাবে আমি যি কাপোৰ ব্যৱহাৰ কৰোঁ, এই কাপোৰবোৰ বিশেষকৈ আমি ক'ৰ পৰা আহৰণ কৰোঁ বা কেনেকৈ প্ৰস্তুত কৰা হয় এই সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। বিশেষকৈ এই কাপোৰবোৰ আহৰ পৰা প্ৰস্তুত হয় আৰু এই সম্পৰ্কে এই পাঠটিত আলোচনা কৰা হ'ব। আজিৰ আলোচনা কৰিবলগীয়া পাঠটি হৈছে আহৰ পৰা কাপোৰলৈ। এতিয়া আহ যিহেতু উদ্ভিদৰ পৰা আমি আহৰণ কৰিব পাৰোঁ, যেনে আমি কপাহৰ পৰা আমি আহ পাওঁ, তাৰ পৰা আমি কপাহী কাপোৰ প্ৰস্তুত কৰোঁ, যি বিশেষকৈ গৰম দিনত আমি ব্যৱহাৰ কৰোঁ। আৰু এনে বহুতো উদ্ভিদ আছে যাৰ পৰা আমি আহ পাব পাৰোঁ, আৰু সেই আহবোৰক আমি বিভিন্ন কামত অৰ্থাৎ আমাৰ কাপোৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। আজিৰ এই চেপ্টাৰটোত বিশেষকৈ আমি প্ৰাণীৰ পৰা পোৱা কিছুমান আমি প্ৰাণীৰ পৰাও যে আহ পাব পাৰোঁ বা জীৱ-জন্তুৰ পৰা আমি আহ আহৰণ কৰিব পাৰোঁ, এই সম্পৰ্কে আমি আলোচনা কৰিম। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকলে এই চেপ্টাৰটোৰ লগত জড়িত সকলো ভিডিঅ' সম্পূৰ্ণ গুৰুত্ব সহকাৰে চাই এই চেপ্টাৰটোৰ যি জ্ঞান, এই জ্ঞানসমূহ আহৰণ কৰিব বুলি মই আশা ৰাখিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ আহৰ পৰা কাপোৰলৈ যি চেপ্টাৰটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ, বিশেষকৈ পানীৰ পৰা পোৱা আহ, আৰু সেই আহৰ হৈছে এক প্ৰকাৰ আহ আমি ঊণ বুলি কওঁ, আৰু এই ঊণৰ সহায়ত আমি শীতকালত ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবৰ বাবে ঊণ কাপোৰ আমি ব্যৱহাৰ কৰোঁ। এই ঊণবোৰ বিশেষকৈ ভেড়া, ছাগলী, ইয়াক আৰু আন কিছুমান পানীৰ পৰা পোৱা যায়। যিহেতু ষষ্ঠ শ্ৰেণীত আমি গম পাই আহিছোঁ যে উদ্ভিদৰ পৰা আমি কিছুমান আহ পাওঁ, আৰু সেই আহবোৰ অকল যে উদ্ভিদৰ পৰাই পায় তেনে নহয়, আমি পানীৰ পৰাও পাব পাৰোঁ। আৰু এটা উদাহৰণ হিচাপে আমি ঊণ সূতাক লৈছোঁ, আৰু এই ঊণবোৰ বিশেষকৈ ভেড়া, ছাগলী, ইয়াক আৰু আন কিছুমান পানীৰ পৰা পোৱা যায়। বিশেষকৈ ভেড়াৰ ক্ষেত্ৰত যদি আমি চাওঁ, যে ভেড়াৰ ক্ষেত্ৰত বিশেষকৈ সহতা দাঢ়িযুক্ত নোমাল অৰ্থাৎ আহ থাকে, আৰু কিছুমান ছালৰ ওপৰত মিহি কোমল অন্তস্থ নোম থকা কিছুমান পোৱা যায়। সেয়েহে কেতিয়াবা আমি এনেকুৱা ভেড়াবিলাকৰ মাজত চিলেক্টিভ ব্ৰিডিং কৰি, অৰ্থাৎ মিহি অৰ্ধস্থ নোম থকা ভেড়া পোৱালি জন্ম দিয়াৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা গ্ৰহণ কৰা হয়, যাক আমি নিৰ্বাচিত প্ৰজনন বুলি কোৱা হয়। আৰু এই নিৰ্বাচিত প্ৰজননৰ ফলত আমি মিহি অন্তস্থ নোম হোৱা ভেড়াৰ পোৱালি আমি বিশেষকৈ এই প্ৰজননৰ পৰা জন্ম লাভ কৰে, আৰু সি পৰৱৰ্তী পৰ্যায়ত উপযুক্ত ঊণ দিয়াত সহায় কৰে। এতিয়া আমি ঊণৰ উৎপাদন কৰাৰ ক্ষেত্ৰত বিভিন্ন যিহেতু প্ৰাণী আছে বুলি কোৱা হৈছে, যাক আমি ভেড়া, ছাগলী, ইয়াক হিচাপে ক'লোঁ, আৰু আন কিছুমানো প্ৰাণী আছে যাৰ নোমবিলাক আমি ঊণৰ আহ প্ৰস্তুতৰ ক্ষেত্ৰত সহায় কৰোঁ, লোৱা হয়, তাৰ পৰা আমি আহৰণ কৰোঁ। সেয়েহে আজি আমি তেনে কিছুমান প্ৰাণীক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিনাকি কৰি দিব বিচাৰিছোঁ। বিশেষকৈ ঊণ উৎপাদন কৰা প্ৰাণীবিলাকৰ ভিতৰত আমি ভেড়াৰ সম্পৰ্কে ক'লোঁ, যিহেতু এই ভেড়া ছাত্ৰ-ছাত্ৰী দেখিছে। আন এটা হৈছে ইয়াক। এই ইয়াকৰ যি এই নোমবিলাক আহৰণ কৰি ইয়াৰ পৰা আমি ঊণ উৎপাদন কৰিব পাৰোঁ। ভেড়াৰ যি নোমৰ পৰা আমি কি কৰিব পাৰোঁ, ঊণ উৎপাদন কৰিব পাৰোঁ। আৰু এই
যি ইয়াক এই ইয়াকবিলাক বিশেষকৈ পাহাৰীয়া অঞ্চলত থাকে আৰু পাহাৰীয়া অঞ্চলত এহেঁতি বসতি লাভ কৰে। তাত থকা ইয়াকৰ পৰা আমি এই ঊণ আহৰণ কৰিব পাৰোঁ। আন কেইটামান প্ৰাণী হৈছে ছাগলী, এংগোৰা ছাগলী, অৰ্থাৎ আমি ছাগলীৰ নোমৰ পৰাও কিছু পৰিমাণে হ'লে আমি ঊণ আহৰণ কৰিব পাৰোঁ। আনহাতে এংগোৰা ছাগলী, এই এংগোৰা ছাগলীৰ নোমৰ পৰা আমি ঊণ উৎপাদন কৰিব পাৰোঁ। বিশেষকৈ এই এংগোৰা ছাগলীবোৰ জম্মু কাশ্মীৰৰ পাহাৰীয়া অঞ্চলবোৰত বিশেষকৈ পোৱা যায় আৰু ইয়াৰ পৰাও আমি কাশ্মীৰী ছাগলীৰ পৰাও আমি বিশেষকৈ কাশ্মীৰী ছাগলীৰ পৰা আমি ঊণ সূতা লাভ কৰিব পাৰোঁ আৰু এই ঊণ অতিকৈ কোমল হয় আৰু ইয়াৰ পৰা আমি চল অৰ্থাৎ চল বনোৱা ক্ষেত্ৰত সহায় কৰে। আনহাতে আৰু কেইটামান প্ৰাণীক আমি দেখাব বিচাৰিছোঁ। এটা হৈছে লামা, উট, আলপাকা অৰ্থাৎ লামা, উট, আলপাকা এইবিলাক প্ৰাণীৰো পৰাও আমি ঊণ আহৰণ কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি কেনেধৰণে কোনবোৰ প্ৰাণীৰ পৰা ঊণটো বা সূতাটো আহৰণ কৰিব পাৰোঁ এই প্ৰাণীসমূহৰ আমি চিনাক্ত কৰি দিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি কেনেধৰণে ঊণ প্ৰস্তুত কৰিব পাৰি এই সম্পৰ্কে আলোচনা কৰিম। ধন্যবাদ।